এভৰিৱান এই কাপোৰযোৰ পিন্ধি ভিডিঅ' বনোৱা কেইবাদিনো হ'ল মই ৰিলছ শ্বেয়াৰ কৰিছিলোঁ আৰু আপোনালোকে যদি চাইছে গম পাইছে নিশ্চয় ভাবিলোঁ যে কিছুমান কথা কওঁ আৰু তেনেকৈ এটা ভিডিঅ' বনাওঁ মানে মই এইযোৰ পিন্ধিছোঁ যেতিয়া ভাবিছোঁ যে কওঁ কাপোৰযোৰ কেতিয়াৰ হয় এইযোৰ কাপোৰ মাৰ ভাগৰে হয় মা বিয়া হৈ আহোঁতে পিন্ধি আহিছিল আৰু এইযোৰ মোৰ আটাইতকৈ মৰমৰ এইটো ৰিলছ বনাবৰ হ'লে মাৰ কাপোৰে প্ৰায়ভাগ পিন্ধোঁ মোৰ মেখেলা চাদৰ খুব কমেই আছে বাৰু তো সেইটো কাৰণে আজি বিয়াৰ কাপোৰযোৰ পিন্ধিছোঁ মাৰ মোৰ যোনটো অসমীয়া গহনা ছেট তাকে মই ইউজ কৰিছোঁ আৰু এটা ফুট লগাব লওঁতে সকলোবিলাক ফুটেই পৰি গ'ল মানে আৰু চুলিখিনি এতিয়া মেলি লৈ পিনে ভালদৰে বান্ধিবলৈ বুলি লৈছোঁ আৰু কি জানেনে মোৰ টিকলিডাল যোনডাল ইউজ কৰিম সেইডাল মোৰ শান্তি বিয়াত অনা মায়ে তো সেইটোকে এতিয়া ইউজ কৰিছোঁ ভালদৰে থৈ দিছোঁ যেতিয়া ধুনীয়া হৈ আছে আৰু এতিয়া হৈ গ'লোঁ মই পাৰফেক্ট বোৱাৰী খাৰুযোৰ পিন্ধিব আছে তো তাকো পিন্ধি ল'লোঁ আপোনালোকে জনাব মোক কেনেকুৱা লাগিছে আৰু মাৰ কাপোৰযোৰ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব বাই বাই